সানি লিওনিক চোৱাৰ হেঁপাহ চামে আজি টকা ধাৰ লৈ আহিছো কিমান টকা ধাৰ লৈছা 10,000 টকা হেল্ল' গাইজ কি খবৰ মোৰ খবৰ ভাল তো মই এই ভিডিঅ'টো বনাইছোঁ বহুতৰ ৰিকুৱেষ্টত মই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে গম পাই আছে আমাৰ অসমত যিহেতু নেকি অলৰেডি ছানী লিঅ'ন আহি গ'ল গুৱাহাটীত অলৰেডি ছানী লিঅ'নত আহি গ'ল কি ধৰণে বিমান বন্দৰত আপোনালোকে ঢোলে তালে তগৰে তাৰ লগত আপোনালোকে পেপায়ে বাহিয়ে কি ধৰণে আদৰিছে অসমীয়া গামোচা কিদৰে তেওঁক ডিঙিত দিছে আপোনালোকে সকলো ধৰণৰতো দেখিছে দেখা নাই যদি মই অলৰেডি আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰীণত আপোনালোকে চাই থাকক কিন্তু ইম্পৰ্টেণ্টটো ইমান ধুনীয়াকৈ পৰ্ণ ষ্টাৰ হয় পৰ্ণ ষ্টাৰ আপোনালোকে গম পাইছে নেকি পৰ্ণ ষ্টাৰ যিটো নেকি আমাৰ ইণ্ডিয়া নেকি ৱৰ্ল্ডৰ মানুহে গম পায় অসমৰ মানুহেতো গম পায় অলৰেডি ৱৰ্ল্ডৰ মানুহে গম পায় যে তেওঁ এটা অশ্লীল ভিডিঅ' বনোৱা পৰ্ণ ষ্টাৰ হয় গম পাইছেনে আৰু তেওঁ এগৰাকী মানে বলিউডৰ এটা হিৰইন এক্ট্ৰেছ যাক কয় এক্ট্ৰেছ বুলি কয় তেওঁ মানে বহুত বিগ বছত তেওঁক চান্স দি দিছিলে বিগ বছৰ চান্স দিয়াৰ পিছতে তেওঁ এটা পৰ্ণ ষ্টাৰৰ পৰা এতিয়া হৈ গ'ল এক্ট্ৰেছ হিন্দী চিনেমাৰ এক্ট্ৰেছ হ'ল বৰ বিশেষ তাৰ গণিব পাৰা বৰ বিশেষ তেওঁ হিন্দী চিনেমা বনোৱা নাই মোৰ মতেতো 4খনমান তেনেকুৱা অসমত মানে বনাইছে 4খন বা 5খন এনেকুৱা বনাইছে কিন্তু যেনেকুৱা জিচিম এনেকুৱা মানে আৰু কিছুমান মানে বনাইছে তেনেকুৱা মই বৰ বিশেষ ইমান ভালকৈ নাজানো কিন্তু তেওঁ মানে অসমৰ এতিয়া আহিছে অসমত কিয় আহিছে কি কাৰণে আহিছে সকলো কথা ক'ম যিটো নেকি 2,000 টকাত সকলো কাম কৰিব আমাৰ ডেকা ল'ৰাৰ কাৰণে বা ফিৰ আমাৰ বুঢ়াৰ বাবে বা ডাঙৰ মানুহে এতিয়া সকলোৱে ভাল পাইছে তেওঁৰ কাৰণে বোলে 10,000 টকা 20,000 টকা 30,000 টকা ধাৰ কৰি আনিছে তেওঁক চাবলৈ বহুত দিনৰ পৰা প্লানিং কৰি আছে সকলো বিষয়ে তেওঁক ক'ম তেওঁক যে সকলোৱে ইমান যে মুখ মই আৰু পৰ্ণ ষ্টাৰজনীক ইমান যে ভাল পায় যে সকলো কথা ক'ম কিয় ভাল পায় কি হিচাপে ভাল পায় সকলো কথা ক'ম আৰু তেওঁ আমাৰ অসমত যে আহিছে কি প্ৰভাৱ পৰিব কি হ'ব আপোনালোকেতো সকলো গম পায় এতিয়া চাওক অসমখনত এতিয়া পৰ্ণ ষ্টাৰ বুলি ক'লে মানে বহুত ডাঙৰ বুলি ভাবে আগত চাওক আগৰ দিনত সকলো সৰু কথাত এতিয়া অশ্লীল ভিডিঅ' বা অশ্লীল কথা যদি কয় অসমত জেলত দিয়ে ফিৰ এতিয়া চাওক জেলত দিয়ে মাৰে কাটে ফিৰ মাৰ্ডাৰিছ কিবা কিবি অসমত সকলো ধৰণৰ চলি আছে হয় নহয় আপোনালোকে গম পায় যিটো নেকি এতিয়া অসমত যে ছানী লিঅ'নি যে আহি গ'ল পৰ্ণ ষ্টাৰ বুলি ক'লে আপোনালোকেতো গম পায় আপোনালোকে সৰু পোৱালিৰ পৰা ডাঙৰলৈকে ডেকা গাভৰু বুঢ়া বুঢ়ী মাকে সকলো ধৰণে গম পায় যে পৰ্ণ ষ্টাৰ মানে কি হিচাপে অশ্লীল ভিডিঅ' বনাই সেই অভিনেত্ৰী যে আহিছে সকলো ধৰণৰ গম পাইছেনে তো আপোনালোকে গম পায় এতিয়া নেকি 72 বছৰীয়া বুঢ়াৰ লগত যে কৰিছিলে যিটো কুকাণ্ড যে কৰিছিলে অলপ দিনৰ আগতে যোৰহাটত দৰ্শনা ভৰালী অলৰেডি আপোনালোকেতো গম পাইছে তেওঁ পৰ্ণ ষ্টাৰ ৱেবছাইটত যে মানে পৰ্ণ ভিডিঅ' কৰি অশ্লীল ভিডিঅ' বনাই তেওঁ যে অলৰেডি দি দিলে অলৰেডি ৱেবছাইটত দি দিয়ে কিন্তু কিমান দিনৰ পৰা দি আছে কিন্তু চাওক আপোনালোকে নিজে গম পায় 4-5 দিন বা 6 দিন এনেকুৱা হৈছে কিমাননো দিন হৈছে সেই কেছটো মাৰ নাযাওঁতেই আপোনালোকে অসমত মানে শিক্ষা জগতত ধৰি লওক শিক্ষা জগতত ইমান ভাল এডুকেশ্যন পঢ়া লিখা জ্ঞানী নলেজ থকা মানুহে অলৰেডি গম পাইছে যে মই ভিডিঅ'টো কি ক'বলৈ গৈ আছোঁ ইমান জ্ঞানী মানুহ থকা স্বত্তেও আমাৰ অসমখন কি ধৰণে গতি কৰিবলৈ বিচাৰিছে আপোনালোকে গম পায় এটা দৰ্শনা ভৰালী জন্ম হৈয়ে এতিয়া 20টা দৰ্শনা ভৰালী জন্ম হৈ আছে আপোনালোকে দেখি আছে অলৰেডি ছ'চিয়েল মিডিয়াত অলপ দিনৰ আগতে হুজাইত হৈ গ'ল তাৰপিছত নলবাৰীতো হ'ল নগাঁৱত হ'ল যোৰহাটত হ'ল তাৰপিছত এতিয়া অলপ দিন পিছত এতিয়া আৰু গুৱাহাটীতো এতিয়া অলৰেডি হৈয়ে আছে এতিয়া ডাঙৰ এতিয়া আমাৰ ইয়াতো হ'ব এতিয়া চাওক বহুত ল'ৰাই এতিয়া ছানী লিঅ'নক চাবলৈ গৈছে 10,000 20,000 5,000 6,000 তেনেকুৱা ধাৰ কৰি বহুত ল'ৰা আমাৰ ইয়াৰ পৰা বহুত ল'ৰাই গৈছে মোৰ কিছুমান বহুত ল'ৰা চিনাকি তেনেকুৱা ওলাইছে চিনাকি ল'ৰাবিলাকো গৈছে কিছুমান আৰু মই কিছুমান ভিডিঅ' ক্লিপ মানে সংবাদ মাধ্যমতো মই পাইছোঁ সেইবিলাক মই অলৰেডি আপোনালোকক দেখুৱাই আছোঁ চাওক আপোনালোকে স্ক্ৰীণত অলৰেডি আপোনালোকে দেখি পাইছে কি হিচাপে 10,000 20,000 টকা তেনেকুৱা ধাৰ কৰি গৈ চাই আছে চাওক এতিয়া এনেকুৱা হৈছে কথাটো আমাৰ গাভৰু ছোৱালী হওক বা বুঢ়া বুঢ়ী হওক বা ডাঙৰ মানে মানুহ হওক এতিয়া সকলোৱে চাবলৈ গৈছে পৰ্ণ ষ্টাৰ মানে যিটো নেকি আমাৰ ছানী লিঅ'নিক সকলোৱে চাবলৈ গৈছে কিন্তু মেইন ইম্পৰ্টেণ্ট এটা কথা মই ক'বলৈ যাওঁ ইমান মানে গামোচা দি তেওঁক সন্মান দিছে কিন্তু আমাৰ অসমত যিটো নেকি ডাঙৰ এতিয়া চেলিব্ৰিটি আছে
পৰ্ণষ্টাৰ বুলি ক'বতো নাযাওঁ, কিন্তু ইমান ডাঙৰ চেলিব্ৰিটি আছে, তেওঁলোকক সন্মান দিবলৈ নোৱাৰে। এটা ইমান ডাঙৰ সন্মান দিব নোৱাৰে, তেওঁক মানে ইমান ধুনীয়াকৈ মানে কথা ক'বলৈ নোৱাৰে, ইমান ধুনীয়াকৈ ৰেছপন্স দিবলৈ নোৱাৰে। এতিয়া ধৰি লওক কিমান ডাঙৰ চেলিব্ৰিটি আছে, কিন্তু এতিয়া চাওক ৱৰ্ল্ডে জানে তেওঁ এটা অশ্লীল ভিডিঅ' বনায়। তেওঁক ইমান ধুনীয়াকৈ অসমীয়া গামোচাটো তেওঁক যে ইমান ধুনীয়াকৈ সন্মান দিছে, তেওঁ ডিঙিত যে দিছে, ইমান ধুনীয়াকৈ ৰেছপন্স দিছে, ইমান হাজাৰ লাখ মানুহে চাবলৈ গৈছে। কাৰণটো কি, মই সেইটো কথা মই বুজি পোৱা নাই। তেওঁ অশ্লীল ভিডিঅ' অলৰেডি সকলোৱে গম পায়। তেওঁ এতিয়া আমাৰ চাওক ছোৱালীবিলাকৰ এতিয়াতো অলৰেডি গম পাইছে, চানী লেৱনীয়ে কৰিবলৈ পাৰিছে, আমি কিয় কৰিব নোৱাৰিম। কথাটো সেইটো তেনেকুৱা হৈ যাইছে, গাভৰু তেনেকুৱা ছোৱালীবিলাকৰ ক্ষেত্ৰত বা বহুত ধৰণৰ তেনেকুৱা হৈ যাব। মেইন কথাটো সেইটো, আপোনালোকে কি ক'বলৈ গৈছে। কিন্তু এতিয়া মোৰ ভিডিঅ'টো এই চাই কি কৰিবলৈ গৈছে, কি কথা ক'বলৈ গৈছে, বহুতে অবজেকশ্যন কৰিব, কিন্তু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অলৰেডি, তেতিয়াহে আপোনালোকে গম পাব, বুজি পাব। নহ'লে অলপ চাই বুজি পায় এনেকুৱা উল্টা পুল্টা কমেণ্ট নকৰিব, গম পাইছেনে। অলপ চাই কি হয় নহয়, সেইটো কাৰণে আপোনালোকে শিক্ষিত আমাৰ অসমত চাওক, সিমান শিক্ষিত ডাঙৰ চেলিব্ৰিটি মানুহে তেওঁক আনিছে, আদৰিছে, আপোনালোকে গম পাইছে। অশিক্ষিত নহয় যে তেওঁৰ জ্ঞান নাই, নলেজ নাই, যে এই চানী লিয়ন কোন হয়, কি হয়, মানে একো তাৰ অন্ধকাৰ, যিটো নেকি তেওঁ অতীতত, যিটো নেকি বলীউডৰ নহাৰ আগত তেওঁ ৱৰ্ল্ডত তেওঁ কি লৈ পৰিচয় সকলোৱে গম পায়। তেওঁ কি পৰিচয়, পৰ্ণষ্টাৰ বুলি কয়, সকলোৱে গম পায়। কিন্তু তেওঁক যে ইমান ধুনীয়াকৈ আদৰিছে, কাৰণটো কি হয় নহয়, কাৰণটো কি। মেইন কথাটো সেইটো, আমাৰ অসমত কি ধৰণে গতি কৰিবলৈ বিচাৰিছে আপোনালোকে গম পাইছে। এতিয়া দৰ্শনা ভৰালীৰ কথাই চাওক, তেওঁক জেলত ৰাখি থৈ দিছে, অলৰেডি জেলত, এতিয়া জেলত আছে। তেওঁক এতিয়া জেলত ৰাখি থৈ দিছে, আপোনালোকে গম পায়। কিন্তু তেওঁক জেলত ৰাখি থৈ দিছে হয়, কিন্তু এতিয়া অসমত এতিয়া অলৰেডি লৈ আহিছে। ইয়াক লৈ অহাৰ পিছত কি গতি কৰিব আপোনালোকে গম পাইছে হয় নহয়। সেইটো কাৰণে মই এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকে গম পাইছে। কিন্তু মই নিবিচাৰোঁ যে অসমীয়া গামোচাক ইমান ধৰণে লাজ, অপমান, মৰ্যাদা আৰু অশিক্ষিত মানুহ বা শিক্ষিত মানুহ, সেইটো মই ক'বলৈ নাযাওঁ। কিন্তু আপোনালোকে জ্ঞানী মানুহে এই কৰ্মকাণ্ড কৰি আছে, আপোনালোকে গম পাইছে। এয়াৰপৰ্টত যে ইমান ধুনীয়াকৈ ঢোলে ডগৰে পেপাই ঢোলে আপোনালোকে হয় নহয় আপমান কৰিছে হয় নহয়। এতিয়া চাওক, সেইদিনা মনোজ ভাইয়ে তেওঁ বাথৰুমত সাধাৰণ কথা এটাত বাথৰুম এটা অপেনিং কৰোঁতে আপোনালোকে গম পাইছে কিমান অপমান, ঢোলক বোলে অপমান কৰিছে, আপোনালোকে গম পাইছে ঢোলক অপমান কৰিছে, কিমান অশ্লীল কথা, অশ্লীল কমেণ্ট দিছে। কিন্তু এতিয়া চাওক, ইমান ডাঙৰ জ্ঞানী মানুহে অশ্লীল ভিডিঅ' বনোৱা অভিনেত্ৰীক তেওঁক লৈ আনিছে, আপোনালোকে দেখি পাইছে। ঢোলে ডগৰে এইটো কিয় বজাব, সেইটোতো অপমান হয় নহয়, সেইটোতো পইণ্টত আহে। সেইটো ধৰক আকৌ, সেইটো কিয় ধৰা নাই আপোনালোকে। ইয়াত আকৌ ধৰা মানুহ নোলাব, কেলৈ মানে ইয়াত ধৰা মানুহ ওলালে মানে ইয়াতে ভয় খায়, মেইন ইম্পৰ্টেণ্টটো চুপচাপ থাকিব। কিন্তু আপোনালোকে চাওক, ধৰিব লাগে, ক'ব লাগে, কিন্তু ইয়াততো ধৰা মানুহ নাই। ইমান অপমান, ইমান যে লাজ, সেইবিলাকটোতো এতিয়া চাওক, সি কৰিব পাৰে, এই অভিনেত্ৰী এই অশ্লীল ভিডিঅ' বনাব পাৰে, ই ক'ব পাৰে, কিন্তু ই হয় নহয়, ই ক'ব পাৰে, কিন্তু আপোনালোকে ক'ব নোৱাৰে। মেইন কথাটো সেইটো। এতিয়া যিটো নেকি এতিয়া আমাৰ অসমত যে এতিয়া কৰি আছে কামবিলাক, আপোনালোকে সেইবিলাকৰ বিষয়ে মাত মাতিব পাৰে হা। জ্ঞানী মানুহে এতিয়াতো চাওক, ইয়াৰ বিষয়েতো অলৰেডি আপোনালোকে দেখি আছে, ডিজে বজাই কি ধুনীয়াকৈ হয় নহয়। চব মানুহে ল'ৰাবিলাক এতিয়া গৈ আছে, চাই আছে, ফুৰি আছে, সেইটো ক'ব নোৱাৰে, আপোনালোকে চাওক। কিন্তু অসমখন কি গতি কৰি আছে আপোনালোকে সেইটো অলৰেডি ভাবি চাই লওক। তো মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ। ঠিক আছে, এতিয়ালৈ বাই। আপোনালোকে ভিডিঅ'টো চাই মেলি কমেণ্ট কৰিব, অ'কে। ঠিক আছে, এতিয়ালৈ বাই। আৰু যোনে মোৰ ভিডিঅ'টো চাই আছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়ালৈ বাই।